আড্ডাত বাংলাদেশীয়ে গুলীয়াই হত্যা কৰিলে এজন অসমীয়া আৰক্ষী কনিষ্টবলক। কাৰণ ৰাজ্যৰ বিভিন্ন চৰ অঞ্চলৰ দৰে জুৰিয়াৰ ডুমডুমিয়াত এতিয়া অবৈধ বাংলাদেশীৰ অবাধ বেহা। বিভিন্ন অপৰাধমূলক কাৰ্যকলাপত জড়িত এই অবৈধ বাংলাদেশী আৰু বাংলাদেশী দুৰ্বৃত্তৰ আক্ৰমণতেই জুৱাৰ দৰে অসামাজিক কাৰ্য ৰোধ কৰিবলৈ যোৱা আৰক্ষী জোৱান অনিল দাসে দিবলগীয়া হৈছিল প্ৰাণ। কিন্তু সেইখিনিতেই প্ৰশ্ন হয়, কেনেকৈ জুৱাৰ আড্ডাত থকা জুৱাৰীৰ হাতলৈ আহিল মাৰণাস্ত্ৰ? এই অবৈধ বাংলাদেশীৰ হাতত কেনেকৈ মজুত হ'ল এজন আৰক্ষী জোৱানক হত্যা কৰিব পৰা মাৰণাস্ত্ৰ? বৰ্তমানৰ প্ৰেক্ষাপটৰ সবাতোকৈ জ্বলন্ত প্ৰশ্ন। এনেধৰণৰ আনঅথৰাইজ বহুত ধৰণৰ আৰ্মছ সোমাই আছে, যিসকলে তেখেতে ব্যৱহাৰ কৰি ডকাইতি হওক, এই ধৰণে মাৰ্ডাৰ হওক, এই ধৰণে তেখেতসকলে এই যিবোৰ আমি যিটো কওঁ যে এইসকল বহিৰাগত বাংলাদেশৰ পৰা অহা এই লোকসকলে চৰকাৰত বসতি কৰি এতিয়া আজিৰ দিনত আচলতে ভাবুকিৰ সৃষ্টি কৰিছে। সন্দেহযুক্ত যিসকল নাগৰিক তেখেতসকলৰ জুৱাৰীৰ হাতত বন্দুক, আপোনাৰ চোৰাং বেপাৰীৰ হাতত বন্দুক, সকলোৰে হাতত এতিয়া এনেকুৱা হৈছে সাধাৰণ যি ঠাইত যদি প্ৰশাসনিক বিষয়াই যদি সুৰক্ষা নাই, তাতে আমাৰ নিচিনা জনসাধাৰণৰ কোনে সুৰক্ষা দিব আমাক? আৰু এনেদৰে যদি অবৈধ বাংলাদেশীৰ হাতত অতি সহজতে মাৰণাস্ত্ৰ সুলভ হয়, তেনেহ'লে অদূৰ ভৱিষ্যতে এই অবৈধ বাংলাদেশীয়ে সংঘটিত কৰিব আৰু অধিক ভয়ংকৰ কুকৰ্ম। নগাঁও জিলা, নগাঁও ওচৰৰ যিটো চৰ চাপৰি অঞ্চলবিলাক আছে, বিভিন্ন ভিতৰুৱা অঞ্চলবিলাকত আছে, তেনেকুৱা অঞ্চলবিলাকত এনেকুৱা ধৰণৰ অসামাজিক কাম যিটো সামাজিক ব্যাধি ৰূপে আপোনাৰ পৰিগণিত হৈছে, তাৰ দ্বাৰা সমাজখন এটা বিপথে পৰিচালিত কৰাৰ প্ৰয়াস, সমাজতে অস্থিৰতা পৰিৱেশ অনাৰ প্ৰয়াস। প্ৰশাসনক দায়িত্ব দিয়ক, সেই অবৈধ অস্ত্ৰখিনি আপোনাৰ জব্দ কৰি আমাৰ সাধাৰণ মানুহক নিৰাপত্তা প্ৰদান কৰিব বুলি আমি চৰকাৰলৈ আশা ৰাখিলোঁ। অবৈধ বাংলাদেশীৰ জ্বলন্ত সমস্যাই যি সময়ত ৰাজ্যখনক জুমুৰি দি ধৰিছে, সেই সময়তে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ য'তে ত'তে কেৱল বাংলাদেশীৰ দ্বাৰা সংঘটিত হৈছে নানান অসামাজিক ঘটনা। এইবোৰ লৈ পেলাই কিন্তু কোনো ধৰণৰ আমাৰ যিসকল বুদ্ধিজীৱী আছে, যিসকল আজি ৰাইজৰ কাৰণে চিন্তা কৰা ব্যক্তি আছে বা কোনোবা আমাৰ যি আমাৰ সামাজিক অনুষ্ঠানবোৰ আছে, এইসকলে কিন্তু কোনো ধৰণৰ প্ৰতিক্ৰিয়া এইসকলৰ পৰা নাই আহা। যিটো সময়ত বাংলাদেশীৰ বিৰুদ্ধে স্বয়ং আৰক্ষী জোৱানেই নিৰাপদ নহয়, তেনেস্থলত সৰ্বসাধাৰণৰ নিৰাপত্তা ক'ত আছে? প্ৰশাসনৰ বাবে লজ্জাজনক কথা। আমি এইটো কেতিয়াও নিবিচাৰোঁ। তেওঁলোকৰ যে নিৰাপত্তা নাই, আমাৰ সাধাৰণ মানুহক নিৰাপত্তা তেওঁলোকে ক'ৰ পৰা দিব? ইফালে ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী অনিল দাসক হেৰুৱাই স্বাভাৱিকতেই নিথৰুৱা এতিয়া অনিল দাসৰ পৰিয়াল। একমাত্ৰ পুত্ৰ, একমাত্ৰ কন্যাৰ সৈতে নিজৰ পত্নীক এৰি থৈ গৈছে অনিল দাসে। এতিয়া পৰিয়ালটোৰ সন্মুখত এক অন্ধকাৰ ভৱিষ্যত। সকলোকে লাগে প্ৰকৃত ন্যায় আৰু পৰিয়ালটোৰ সুৰক্ষা। মই দোষীক শাস্তি দিয়াটোৱে বিচাৰোঁ। চৰকাৰৰ যাৱতীয় যিখিনি সুবিধা, সমস্ত সুবিধাখিনি তেওঁলোকে পাব লাগে। কেমেৰা পাৰ্চন গুণীন দাসৰ সৈতে নগাঁৱৰ পৰা মানৱজ্যোতি বৰা আৰু কামপুৰৰ পৰা ৰাজু শইকীয়া, নিউজ লাইভ।